এটা কথাই মোৰ মনত ক্ৰিয়া কৰি আছে সেই অনুষ্ঠানটোৰ পৰাই আচলতে তাতে মোক এটা প্ৰশ্ন কৰিছিলে মিডিয়াৰ তৰফৰ পৰা যে এতিয়া যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইউটিউবাৰ্ছ হওক ইনফ্লুৱেঞ্চাৰ্ছ হওক মুখ্যমন্ত্ৰীৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এতিয়া বিপদত পৰিব নেকি অভিনেত্ৰী বৰষা ৰাণী বিষয়া হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গ'ল কালিৰ দিনটোত অভিনেত্ৰী বৰষা ৰাণী বিষয়াই আপোনালোকে সকলোৱে গম পায় যোৱা 19 তাৰিখে যি উজনি অসমৰ বানপানীৰ যি বিভীষিকা ৰূপ লৈছিল সেই বানপানীৰ বিভীষিকা ৰূপে বহু মানুহৰ ঘৰ বাৰী সকলোবোৰ নিমিষতেই শেষ কৰি দিলে আৰু তাৰ পাছতে অসমৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলেই হওক শিল্পী সমাজেই হওক সকলোৱে অসমবাসী ৰাইজে যেনেকৈ পাৰে সেই বিপদত পৰা প্ৰত্যেকটো পৰিয়ালৰ বাবে কিবা অলপ সহায় কৰাৰ বাবে চেষ্টা কৰিছিল সকলোৱে হাত উজান দিছিল কেৱল অসম বুলিয়েই নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা দয়াশীল ব্যক্তিসকল আহি এই বিপদত পৰা মানুহবোৰক উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিল চৰকাৰখনেও যিমানখিনি পাৰে যথোপযুক্ত তেওঁলোকক সহায় সহযোগ কৰিছিল বুলি আমি সকলোৱে জানিব পাৰিছোঁ আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই যিহেতু বহুকেইটা দিন পিছত বানপানী হোৱা বহুকেইটা দিন পিছত সেই ঠাইসমূহ তেওঁ চাবলৈ গ'ল সেই ঠাইসমূহ চাই তেওঁ যি দুৰ্ভগীয়া ৰাইজ সেই ৰাইজক আশ্বাস দিলে তেওঁলোকৰ যিবোৰ ক্ষয় ক্ষতি হৈছে সম্পূৰ্ণখিনি বহন কৰিব চৰকাৰখনে এনেধৰণৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছিল তেওঁলোকৰ ওচৰত গৈ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিছিল তাৰপিছতেই সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ মন্তব্যই চৰ্চা লাভ কৰিছিল এই মন্তব্যটো হৈছে কণ্টেণ্ট ক্ৰিয়েটৰসকলক লৈ যে কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ যিবোৰ একাউণ্ট ৭২জন কণ্টেণ্ট ক্ৰিয়েটৰে সহায় সহযোগ কৰিছে তেওঁলোকৰ একাউণ্টসমূহ পৰীক্ষা কৰা হ'ব তাৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সময় গগৈ অসমৰ সময় গগৈ তেওঁ নামো লৈছে তেওঁ যিহেতু যিমানখিনি পাৰে তেওঁ সহায় কৰি আহিছে কেৱল এই বানপানী দুৰ্যোগৰে সময়খিনি বুলিয়েই নহয় তেওঁ আগৰে পৰা বহু আগৰে পৰা তেওঁ এইদৰে ৰাইজক সহায় সহযোগিতা কৰি গৈছে সেইবাবে সময় গগৈকো প্ৰশংসাৰে উপচাই পেলাইছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তাৰ লগতে আন বহু ক্ৰিয়েটৰৰ একাউণ্টসমূহ পৰীক্ষা কৰা হ'ব বহু ক্ৰিয়েটৰে যিহেতু বানপানীৰ সাহায্যৰ নামত ৰাইজৰ পৰা টকা সংগ্ৰহ কৰিছিল গতিকে সেই টকাসমূহ তেওঁলোকে বানপীড়িত লোকসকলক দিছেনে নাই নে সেই টকাসমূহ তেওঁলোকৰ নিজৰ একাউণ্টত ভৰাইছে সকলোখিনি পৰীক্ষা কৰা হ'ব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য প্ৰকাশ কৰিছিল তাৰ পিছতেই এক চাঞ্চল্যৰ সৃষ্টি হৈছিল সামাজিক মাধ্যমত কিছু সেই মন্তব্যক লৈ বহুতে বিভিন্নজনে বিভিন্ন মতবাদ তেওঁলোকে আগবঢ়াইছিল আৰু কালি দেখিবলৈ পোৱা গ'ল অভিনেত্ৰী বৰষা ৰাণী বিষয়াও এই বিষয়টোক লৈ এটা মন্তব্য প্ৰকাশ কৰিলে আৰু সেই মন্তব্যই বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে যি মন্তব্য বৰষা ৰাণী বিষয়ে আগবঢ়াইছে সেই মন্তব্য মই অলপ সময় পিছতে আপোনালোকক দেখুৱাম অলপ সময় পিছতে বৰষা ৰাণী বিষয়াৰ সেই মন্তব্য আপোনালোকে সকলোৱে চাবলৈ পাব আচলতে বৰষা ৰাণী বিষয়ে এই বিষয়টোলৈ কি কৈছে আপোনালোকে সকলোৱে চাই বৰষা ৰাণী বিষয়াৰ মন্তব্যক লৈ আপোনালোকে একমত হয় নে নহয় আপোনালোকৰ মতামতসমূহ জনাব পাৰিব যিহেতু কেৱল কণ্টেণ্ট ক্ৰিয়েটৰসকলে প্ৰথম অৱস্থাত দেখিবলৈ পোৱা গ'ল যেতিয়া যিখিনি সময়ত চৰকাৰী ফালৰ পৰা সাহায্যও তেওঁলোকে পোৱা নাছিল সেই সময়খিনিত কণ্টেণ্ট ক্ৰিয়েটৰসকলে যি একতাৰ ভাৱ দেখুৱালে কেৱল উজনি নামনি বুলি নহয় সকলোখিনিয়ে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কণ্টেণ্ট ক্ৰিয়েটৰসকলে তেওঁলোকে যোনে যেনেকৈ পাৰে কোনোবাই লাইভ ষ্ট্ৰীম কৰিছিল কোনোবাৰ পৰা ৰাইজৰ পৰা সহায় বিচাৰিছিল কোনোবাই হাতত বক্স লৈ বানপীড়িত লোকসকলক সহায় কৰিবৰ বাবে ৰাইজৰ পৰা সহায় সহযোগ বিচাৰি তেওঁ ৰাইজৰ ওচৰত বানপীড়িত লোকসকলৰ ওচৰলৈ গৈ তেওঁলোকক সহায় সহযোগ কৰা দেখিবলৈ পোৱা গ'ল এতিয়া বৰষা ৰাণী বিষয়ে কি কৈছে আপোনালোকে এবাৰ ভিডিঅ'টো চাই লওক বৰষা ৰাণী বিষয়ৰ মুখেৰে যোৰহাটলৈ আহিছোঁ সেইটো একো নতুন কথা নহয় কাৰণ বিয়াই হৈছিল যোৰহাটলৈ এটা কাম আছিলে এই শ্বুটিঙৰ পৰা আহি পাইছোঁ মেকআপ আঁতৰোৱাই নাই ভাবিলোঁ পটককৈ ভিডিঅ'টো বনাই লওঁ কিয়নো এটা কথাই মোৰ মনত ক্ৰিয়া কৰি আছে সেই অনুষ্ঠানটোৰ পৰাই আচলতে তাতে মোক এটা প্ৰশ্ন কৰিছিলে মিডিয়াৰ তৰফৰ পৰা যে এতিয়া যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইউটিউবাৰ্ছ হওক ইনফ্লুৱেঞ্চাৰ্ছ হওক যিসকলে বান সাহায্যৰ অনুদান তেওঁলোকে গ্ৰহণ কৰিছে নিজৰ একাউণ্টত আৰু মানে সকলোতো ওলাই আহিব নোৱাৰে গতিকে তেওঁলোকৰ জৰিয়তে যিসকলে সহায় আগবঢ়াইছে আমাৰ বানাক্ৰান্ত দুৰ্ভগীয়া লোকসকললৈ সেইবিলাকৰ হেনো নিৰীক্ষণ হ'ব চৰকাৰী তৰফৰ পৰা মই কি কওঁ হঠাৎ এটা অনুষ্ঠানৰ মাজত শ্বুটিঙলৈ গৈছোঁ বহুত মানুহ ঘপককৈ কিবা এটা সুধি দিলে কেতিয়াবা সঠিক যিটো ক'ম বুলি ভাবোঁ চাগে কোৱা নহয় সেইকাৰণে ভাবিলোঁ মোৰ মনৰ কথাখিনি মই এতিয়া কৈ থওঁ আপোনালোকক মোৰ এটাই কথা যিটো মই তালৈ যোৱাৰ পিছদিনাখনে মই এটা লাইভ আহিছিলোঁ যদি আপোনালোকে দেখিছে মোৰ এটাই কথা ইনফ্লুৱেঞ্চাৰ্ছ হওক
ইউটিউবাৰ্ছ হওক সকলোকে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এইবাৰ যিটো এটা জাগৰণ সৃষ্টি হ'ল যি ধৰণেৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰাই আচলতে আমাৰ এই ইমান দুৰ্ভগীয়াত এই ঘটনা যেনেধৰণেৰে সকলোৱে ওলাই আহিছে মানুহে মানুহৰ বাবে যি ধৰণেৰে সহায় আগবঢ়াইছে এই ইউটিউবাৰ্ছ বা ইনফ্লুৱেঞ্চাৰ্ছসকলে যি ধৰণৰ এক জাগৰণৰ সৃষ্টি কৰিলে সজাগতাৰ সৃষ্টি কৰিলে আপোনালোকলৈ ধন্যবাদ মই সেইদিনাখন অহাৰ পিছতে এটা ভিডিঅ' কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এতিয়াই অনুৰোধ জনাইছিলোঁ যে এইবাৰ বান সাহাৰ্য যিটো আহিব আপুনি ব্যক্তিগতভাৱে যেন সেই ক্ষেত্ৰটো তদাৰক কৰে একদম শেষৰ টকাটোলৈকে যেন সেই বানাক্ৰান্ত লোকসকলে পায় আৰু এই কথাটো মই প্ৰত্যেককে ক'ম ইনফ্লুৱেঞ্চাৰ্ছ ইউটিউবাৰ্ছ হওক বা চৰকাৰ হওক CM ফ্লাড ৰিলিফতো যিটো ফাণ্ড আহিছে তাৰে যেন প্ৰতিটো টকা প্লিজ অনুৰোধ জনাইছোঁ তাৰে প্ৰতিটো টকা বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাও আহিব এতিয়া ডেফিনেটলি গতিকে সেই প্ৰতিটো টকা বান সাহাৰ্যৰ বাবে আমি হয়তো চব ওলাই যাব পৰা নাই হাতে কামে লাগিব পৰা নাই যিসকলে দিছে CM ফাণ্ডতে হওক ইনফ্লুৱেঞ্চাৰ্ছ ইউটিউবাৰ্ছৰ একাউণ্টতে হওক প্ৰতিটো টকাই যেনৰ সদব্যৱহাৰ হয় বানাক্ৰান্ত লোকসকলে সেই প্ৰতিটো তেওঁলোকলৈ পঠোৱা প্ৰতিটো টকাই পায় সেয়াই মোৰ অনুৰোধ